হেল্ল' ফ্ৰেণ্ডছ, ভালে আছেনে আপোনালোকে? আজিৰ ভিডিঅ'টোত মই আপোনালোকক কিদৰে দিনটো আৰম্ভ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে ৰাতিপুৱা শুই উঠি নিশ্চয় ব্ৰাছ লয়, তাৰপিছত মৰ্ণিং ৱাক কৰে, নহয়নে? কিন্তু দিনটো আৰম্ভ কৰা আটাইতকৈ উৎকৃষ্ট উপায় হ'ল প্ৰাৰ্থনা। প্ৰাৰ্থনা কৰিবলৈ আপুনি মন্দিৰ মছজিদ গীৰ্জাত বহাৰ কোনো দৰকাৰ নাই। দিনটোৰ প্ৰতিটো মুহূৰ্তত আপুনি মনে মনে প্ৰাৰ্থনা কৰি থাকিব পাৰে। প্ৰাৰ্থনা কৰিবলৈ আনকি ঈশ্বৰ বিশ্বাসৰো কোনো দৰকাৰ নাই। অৰ্থাৎ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নকৰাসকলেও প্ৰাৰ্থনা কৰিব পাৰে। জীৱনটোক সৎ আৰু সুন্দৰ কৰিবলৈ মনে মনে লোৱা যিকোনো আন্তৰিক সম্পৰ্ককে প্ৰাৰ্থনা বুলিব পাৰি। বিচ্ছিন্নভাৱে কোনো মানুহৰে জীৱন সৎ আৰু সুন্দৰ হ'ব নোৱাৰে যদি মানুহজনৰ প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশো নিৰ্মল আৰু সুন্দৰ নহয়। সেইকাৰণে নিজৰ জীৱনটোক সুন্দৰ কৰিবলৈ লোৱা যিকোনো নীৰৱ সংকল্পই নিজৰ সমাজখন আৰু প্ৰাকৃতিক পৰিৱেশকো সামৰি ল'ব লাগিব। ধন্যবাদ ফ্ৰেণ্ডছ, see you again, bye bye.